আল্লাহ তাবারক ওয়া তাআলা দুনিয়াত মানৱ জাতিক সৃষ্টি কৰিছে, জিন্নাতক সৃষ্টি কৰিছে আৰু মানৱ জাতিৰ হিদায়ত তথা কল্যাণৰ স্বাৰ্থত আল্লাহ তাবারক ওয়া তাআলা এই ধৰাত পৃথিৱীখনত কম বেছি পৰিমাণে 1,24,000 পয়গম্বৰ পঠাইছে আৰু প্ৰতিজন পয়গম্বৰ সকলে জানতা লাগিবনে চলিব লাগিব কেৱল মাত্ৰ মানুহক দাওয়াত দিছিল লা ইলাহা ইল্লাল্লাহ আল্লাহৰ বাহিৰে কোনো মাবুদ নাই। যিসকলে এই দাওয়াতক কবুল কৰিছে আল্লাহ তাবারক ওয়া তাআলা তেখেতসকলক দুনিয়াতো কামিয়াব কৰিছে, আখিৰাতো কামিয়াব কৰিছে। এনেকুৱা হাজাৰ হাজাৰ নজিৰ আছে, হাজাৰ হাজাৰ উদাহৰণ আছে, মিছাল আছে, কোরআনত আছে, হাদিসত আছে। তো আল্লাহ তাবারক ওয়া তাআলা নবী সকলক লেসন দিছিল, মোৰ একশ্বৰবাদৰ দাওয়াত দিয়া আৰু তুমি মোৰ নবী এই কথাটো মানুহক বুজোৱা। হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত যি সকল নবী আহিছিল প্ৰতিজন নবীসকলে এই দাওয়াত দিছিল আৰু হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাবারক ওয়া তাআলা দুটা লেসন দি পঠাইছিল আৰু এই কথাটো হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে ফরমাইছিল, কইছে ইন্নামা আনা বুইস্তু মুআল্লিমান ওয়া ইন্নামা আনা বুইস্তু লিউতাম্মিমা মাকারিমাল আখলাক আও কামা ক্বালা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যে আল্লাহ তাবারক ওয়া তাআলা মোক দুটা লেসন দি পঠাইছে, এটা হচ্ছে শিক্ষা, অর্থাৎ মোক আল্লাহ শিক্ষক বনাই পঠাইছে, মানব জাতির শিক্ষক বনাই পঠাইছে আর সমগ্র বিশ্ব জগতের কারণে আল্লাহ তাবারক ওয়া তাআলা মোক রাহমাতুল লিল আলামিন বনাই পঠাইছে। সেই কারণে কোরআন শরীফের প্রথম আয়াতটি হইছে ইকরা, তোমালোকে পড়াশোনা কৰা। শিক্ষা যদি মানুহৰ নহয়, মানুহে শুদ্ধ পথটো শুদ্ধ ৰাস্তাটো বিচাৰি নাপায়। দ্বিতীয়টো লেসন হৈছে ওয়াইনামা আনা বুইস্তু লিউতাম্মিমা মাকারিমাল আখলাক, মোক আল্লাহ মানুহৰ চৰিত্ৰ শুদ্ধ কৰাৰ কাৰণে আল্লাহ তাবারক ওয়া তাআলা দুনিয়াত পঠাইছে। কোন এনে শিকো মনে কৰিছে আইতো হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এনেকুৱা কোনো নজিৰ নাই, এনেকুৱা কোনো মিসাল নাই, এনেকুৱা কোনো প্ৰমাণ নাই যে আল্লাহৰ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোনোবা এদিন কোনোবা ইহুদি হোক, নাসারা হোক, মুসলমান হোক, সাহাবা হোক, সাহাবিয়া হোক, নিজৰ বিবি হোক কাকো কষ্ট দিছিল, তেনেকুৱা কোনো নজিৰ নাই। হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা কোনো নজিৰ নাই যে হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত থকা অৱস্থাত নিজৰ পৰিয়ালবৰ্গৰ লগত সম্পৰ্কটো বিচ্ছেদ কৰিছিল, তেনেকুৱা কোনো নজিৰ নাই। আজি মই আপোনালোকৰ সন্মুখত চৰিত্ৰৰ বিষয়ে যদি কোৱা হয় গোটেই ৰাতি গুচি যাব, শেষ নহব, কিন্তু মই আয়াত পঢ়িছিলো আৰু হাদিছ এটা পঢ়িছিলো। এইটো হৈছে মূল কাৰণ মানুহৰ। এজন মানুহ যদি নামাজি হয়, হাজি হয়, হজ কৰি আহিছে, নামাজি হয়, 5 ওয়াক্ত নামাজ পঢ়ে, ৰাতি তাহাজ্জুদ গুজাৰ কৰে আৰু নিজৰ পৰিয়ালৰ সম্পৰ্কটো যদি বিচ্ছেদ কৰি দিয়ে, কৈছে লা ইয়াদখুলুল জান্নাতু কাফিরুন, কৈছে তেওঁ কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন সাহাবাই সুধিছিল, ইয়া রাসূলুল্লাহ, মোক এনেকুৱা কিছুমান আমল দেখুৱাই দিয়ক, এনেকুৱা কিছুমান আমলৰ কথা কৈ দিয়ক যিটো আমল কৰিলে মই জান্নাতত দাখিল হ'ব পাৰো। তাক আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, এক নম্বৰ কথা হ'ল তুমি তোমাৰ পৰিয়ালৰ লগত সম্পৰ্কটো কেতিয়াও বিচ্ছেদ নকৰিবা। 2 নম্বৰ হ'ল ওয়া তুকিমুস সালাহ, তুমি নামাজ কায়েম কৰিবা। 3 নম্বৰ হ'ল ওয়া তুতিজ যাকাত, মানে তুমি যাকাত আদায় কৰিবা। ওয়া তাসিলুর রাহিম, তুমি কি কৰিবা, তোমাৰ পৰিয়ালৰ লগত ভাল সম্পৰ্ক কৰি চিলা ৰাখি কৰিবা। মাত্ৰাম আজি দেখা যায় যে এজন মানুহে ভাই ভগাই লগত সম্পৰ্কটো বিচ্ছেদ কৰিছে। কোরআন শরীফত আল্লাহ তাবারক ওয়া তাআলা হুকুম করেছে ওয়া ইয়াকতাউনা মা আমারা আল্লাহু বিহি আইয়ুসালা ওয়া ইফসিদুনা ফিল আরদি উলাইকা হুমুল ফাসিকুন।
যিসকল মানুহক হুকুম কৰা হৈছে যে তোমালোকে তোমালোকৰ পৰিয়ালৰ লগত ওচৰ চুবুৰীয়া তোমালোকৰ পৰিয়ালৰ লগত তোমালোকৰ বংশৰ লগত তোমালোকৰ ভাই ককাই দাদা শহুৰ যিমান আছে সবৰ লগত ভাল সম্পৰ্ক কৰিবা যদি এইটো মানুহে আল্লাহৰ হুকুম অমান্য কৰে কৈছে এই হৈছে ফাসিল এই হৈছে খাসাৰা এই হৈছে নুকসানত সঠিক ডুবি আছে এইটো কাৰণে মাতাৰাম আমি কি কৰিব লাগিব সৰ্বপ্ৰথম আমাৰ পৰিয়ালৰ ভাই ককাইৰ লগত সম্পৰ্কটো থাকিব লাগিব হাদিছ শৰীফত আহিছে যদি এজন মানুহে ওয়ানফিকু আহলিকা ওয়া মালিকা তুমি তোমাৰ পৰিয়ালত খৰচ কৰা তোমাৰ শক্তি অনুযায়ী এইটো সদকায়ে জাৰিয়া হ'ব আপুনি আপোনাৰ পৰিয়ালত যদি টকা পইচা খৰচ কৰে আপোনাৰ পৰিয়ালত পোহপাল দিয়াত যদি টকা পইচা খৰচ কৰে হালাল তৰিকাত আপোনাৰ ইচ্ছা